হেল্ল' এভৰিৱান, কি খবৰ? সকলোকে মোৰ সৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি দেখাব গৈ আছোঁ, মই বৰ্তমান হায়দৰাবাদত আছোঁ। যিহেতু হায়দৰাবাদৰ আমি থকা ওচৰতে এখন ডি-মাৰ্ট আছে, য'ত নেকি বস্তুবোৰ যিটো মেইন দাম হয় ন, দামতকৈ বহুতখিনি কম হেৰিয়ত পোৱা হয়। তাত ডিছকাউণ্ট দিয়ে, বহুতখিনি কমত পোৱা হয়। এই ধৰক আপুনি 100 টকাৰ বস্তুটো 90 টকা 80 টকা তেনেকুৱাকৈ পাইছে। বহুতখিনি আপোনাৰ পইচা ৰখা হয় আৰু তাত বহুত ভাল বস্তু পোৱা হয়। কাৰণ ডি-মাৰ্ট এনেকুৱা এখন বজাৰ হয় যিখনত আপোনালোকৰ বস্তুবোৰ বহুত পুৰণি বস্তু নাপায়। কাৰণ তাত বহুত মানুহ থাকিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। এতিয়া আমি আহিলোঁ ওপৰলৈ আহিলোঁ আমাৰ বেটীজনীলৈ আজি চেণ্ডেল চাওঁ বুলি। দেখিছেনে, তাই আগতীয়াকৈ চেণ্ডেল চোৱাত ব্যস্ত হৈ গৈছে। তাতে দেখিলে এজন লগৰ মানে সমনীয়া আৰু দেখিলে, আৰু তাৰ লগত অকণমান ধেমালি কৰি আকৌ চেণ্ডেল চাই পাই গ'লোঁ তাৰ চেণ্ডেল। আকৌ চাব গ'লোঁ যে কাপোৰ লওঁ নলওঁ, কিন্তু চাই বহুত ভাল লাগে নহয়নে? সেয়াই আৰু এতিয়া আমি যাম একদম তলত গৈ পিনে আমি যিখিনি মেইন ল'ব আহিছিলোঁ ন, চব্জি দাল চাল বিস্কুট কিবা কিবি মানে আৰু যি দৰকাৰ হয় পাকঘৰৰ সেইখিনি সামগ্ৰী আনিব গৈছিলোঁ। সেইখিনি ল'লোঁ, এতিয়া দাল কিবা কিবি তেনেকৈ লৈ তেল চেল সকলো লৈছোঁ আৰু মাহৰ কাৰণে বজাৰ কৰিছোঁ। বেটীৰ কাৰণে হাগিছৰ পেকেট এটা আনিলোঁ, তাৰপিছত ঘৰলৈ আহি দিলোঁ। থেংক ইউ।